guys, welcome back to my YouTube channel. মই নীলয়না আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ উভতি আহিলোঁ। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে মাঘৰ বিহুৰ উৰুকাৰ শুভেচ্ছা থাকিল। Guys, আজি আমাৰ ঘৰত পুৰা একদম মানে উৰুকাৰ পুৰা ধুমধামেৰে মানে একদম পুৰা জুজা চলি আছে আৰু এতিয়া আমাৰ আইটেম আছে মাছ, মাংস, কণী, সয়া আৰু হাঁহৰ মাংস, কণী আৰু চিতল মাছ। So guys, বলক এটা দেখা আপোনালোকক। সয়া আমাৰ ৰুমি খুৰীয়ে শাক চব্জি মানে কাটি আছে এইবোৰ ধনিয়া আৰু এইফালে সৰু খুৰীয়ে হাই দিয়া সৰু খুৰী আছা কচু কাটি আছে। এয়া হাঁহৰ লগত জহা কোমোৰা কচু এয়া হ'ব হাঁহৰ মাংসখিনি এইখিনি চাওক আৰু এয়া চিতল মাছখিনি আৰু এয়া কণী এয়া চাওক সৰু খুৰাহঁতে ভাজিত লাগি আছে। এয়া ভাজি মাছ মাংসৰ লগতে ভাজি দালি হ'ব ন। এইফালে বাবুলাল খুৰা এয়া খৰি কাটি আছে। এজনী বা এজনী মা তো দেউতা ভোগালী বিহু খাই আছো তুমি গাখীৰ খাই। So guys, এয়া চাওকচোন এয়া মায়ে বৰ পিঠা বনালে এয়া খিলা পিঠা আৰু এয়া নিমকি। So guys, তাৰপিছতে আমি এয়া আলু খালোঁ। আলু পুৰি ইমান টেষ্টি লাগিল। এয়া ধুনীয়াকৈ চাট মছলা ক'লা নিমখ দি পেলাই খালোঁ আৰু তাৰ পাছতে আমি খালোঁ কণী খালোঁ আৰু মই কণী খাই থাকোঁতে বায়ে ফটো উঠালে। কণী খালোঁ এয়া বুটৰ দালি এয়া মাছৰ চৰচৰি এয়া মিক্স ভাজি আৰু এয়া হাঁহৰ মাংস উইথ কোমোৰা এণ্ড আলু জহা কোমোৰা আৰু এণ্ড কচু আছে ইয়াত। চৈতাবোৰ খাই লওঁ। ভাত খোৱাৰ পিছতে আমি এখন ধুনীয়া মিঠা পান খালোঁ। অ'কে গাইজ, এতিয়া আমি খাই বৈ হ'ল, আমি পূৰা খালোঁ আৰু আজিৰ দিনটো মানে আজি ৰাতিটো আপোনালোকক মানে সন্ধিয়া পা মই যিমানখিনি দেখাব পাৰিলোঁ সিমানখিনি দেখালোঁ আৰু যদি মানে মই বহুত দেখাবলগীয়া নহ'লোঁ তো আপোনালোকে বেয়া নাপাব আৰু মাজে সময়ে কৰিছোঁ আৰু কাৰণ আমি গোটেই ছিষ্টাৰ্ছ কেইজনীও লগ খাইছোঁ ন, অলপ ফূৰ্তি ফাৰ্তা কৰিছোঁ। চ' সেইকাৰণে আৰু এতিয়া ভাত চাত খাই হ'ল। এতিয়া বাঢ়িছে এতিয়া ৰাতি হৈ আছে, ৰাতিপুৱা হোৱা নাই। এতিয়া এটালৈ আৰু 2 মিনিট আছে, এটালৈ আৰু 2 মিনিট আছে। এতিয়া আমাৰ ভাত চাত খাই আহিছোঁ আৰু এখন ধুনীয়া একদম মানে ইমান টেষ্টি পান হয়। পান এখন খাই আহিছোঁ। সৰু খোৱা মানে আজি নগাঁও গৈছে, তাৰপৰা আনিছে পানখন। মানে নগাঁৱতে বাকচ পাইছিলে, খোলাকৈওতো বেচে ন, আৰু বাকচ এটাও পাইছিলে যে মানে বাকচটোৱে লৈ আহিলে। তাত 12খন পান থাকে। ইমান ধুনীয়া, মই আপোনালোকক পিক দিম বাৰু। চ' এতিয়া মোৰ খাই হৈ গ'ল। চ' ভাবিছোঁ কি এতিয়াই মই ভিডিঅ'টো শেষ কৰি দিওঁ আৰু নাইও একো কাইলৈ কৰিবলৈ। ভাবিছোঁ কি কাইলৈ আকৌ এটা নতুন ভিডিঅ' মানে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। সেইকাৰণে ভাবিছোঁ কি আজি ভিডিঅ'টো শেষ কৰি দিওঁ। চ' বাই বাই গাইজ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাই যায়। বাই বাই গাইজ। আৰু যি মানে মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ আপোনালোকক মই ফটো দিম, চাই ল'ব। বাই বাই। কিন্তু মোৰ ভিডিঅ'টো প্লিজ চাব গাইজ। বাই বাই। মোৰ পিঠা এয়াই আৰু এয়া বনাইছে আৰু এয়া চিতল মাছটো আৰু ইয়াত হাঁহৰ